পানীলাও বা জাতিলাও আপোনালোকে যি বুলি কয় আৰু এই বাকলিখিনি ভালকৈ ধুই ল'ব আৰু ইয়াতে কি ইনগ্ৰিডিয়েণ্ট লাগে মই দেখাই দিছোঁ সোৱাদ অনুসৰি নিমখ তাৰপিছত আদা মই সৰু সৰু 3 টুকুৰা লৈছোঁ নহৰু লৈছোঁ 7-8 ফুটা আৰু সৰু পিঁয়াজ এটা জলকীয়া 2টা তাৰপিছত বাদাম অকণমান আৰু মিঠাতেল অকণমান আপোনালোকৰ যদি পানীলাওৰ বাকলিৰ পৰিমাণ বেছি থাকে তেতিয়াহ'লে এই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট আপোনালোকে অলপ অলপ বঢ়াই ল'ব সেয়া চাওক মই আৰু এবাৰ দেখাই দিছোঁ কি লৈছোঁ মই এতিয়া আমি পেনখন জুইত বহাই দিওঁ পেনখন ভালদৰে গৰম হ'ব দিছোঁ মই গৰম হোৱাৰ পিছত এবিধকৈ মই গোটেইখিনি বস্তু ইয়াতে দি দিম পানীলাওৰ বাকলিখিনি ফাৰ্ষ্ট দি ল'লোঁ এইখিনিতে মই এটা কথা এই চাটনিখিনিত আপুনি আদা নহৰু আৰু পিঁয়াজ এই 3টা বস্তু কেঁচা কেঁচা ইউজ কৰিব পাৰে কিন্তু কেঁচা কেঁচা ইউজ কৰিলে আপোনালোকে এবাৰতে খাই শেষ কৰিব লাগিব কাৰণ পিঁয়াজটো আমি ষ্ট'ৰ কৰি ৰাখিব নোৱাৰোঁ কাৰণ পিঁয়াজ এবাৰে কাটি এবাৰতে শেষ কৰিলে বেছি ভাল কেঁচা পিঁয়াজটো থাকিলে আৰু বস্তুখিনি বেয়া হোৱাৰো চান্স থাকে সেইকাৰণে যদি আপোনালোকে এনেকৈ পুৰি কেনে ইউজ কৰে মানে সেকি ইউজ কৰে তেতিয়াহ'লে আপোনালোকে খোৱাৰ পিছত বোলে খালে খোৱাৰ পিছত অকণমান ৰৈ গ'ল সেইখিনি ৰেফ্ৰিজাৰেটৰত ষ্ট'ৰ কৰি ৰাখিব পাৰিব সেইটো কাৰণে মই নৰ্মেলি আদা নহৰু আৰু পিঁয়াজখিনি সেকি কেনে দিওঁ সেনেকৈ দিলে সোৱাদটো বেছি ভাল হয় আৰু যদি আপোনালোকে কেঁচা ইউজ কৰিব খোজে কেঁচা ইউজ কৰিলে কিন্তু পিঁয়াজ আৰু নহৰুৰ পৰিমাণটো অকণমান কমাই দিব কমাই দিলে বেছি ভাল হয় বেছিকৈ থাকিলে অনলি নহৰু আৰু পিঁয়াজৰে স্মেল হোৱাৰ চান্স থাকে এয়া চাওক পানীলাওৰ বাকলিখিনি ধুনীয়াকৈ পুৰা গৈছে একেবাৰে কলা কৰি নাপেলাব অলপ মানে পুৰা গ'লেই হ'ল এয়া চাওক ইমান সুন্দৰ দেখা হৈছে পিঁয়াজখিনি আদা নহৰু গোটেইখিনি মই একেবাৰে কলা হ'ব দিয়া নাই জাষ্ট অলপ মানে সেকি লৈছোঁ কেঁচা ভাৱটো যাবৰ কাৰণে এতিয়া মই গ্ৰাইণ্ডাৰৰ যিটো জাৰ আছে জাৰটোত মই গোটেইখিনি এবিধকৈ ভৰাই লৈছোঁ প্ৰথমে মই পানীলাওৰ বাকলিখিনি লৈছোঁ আপোনালোকৰ যদি পানীলাওৰ এইবিলাক বাকলি চাকলি বেছি হয় তেতিয়াহ'লে পৰিমাণবিলাক অলপ বঢ়াই ল'ব আৰু মই বাৰু অলপ কমকৈ লৈছোঁ পিঁয়াজখিনি দি ল'লোঁ জলকীয়া 2টা দি ল'লোঁ খাই চাবচোন আপোনালোকে এই ৰেচিপিটো খাবলৈ বিৰাটেই ভাল লাগে জলকীয়া আপোনালোকে বেছিও কৰিব পাৰে কমো কৰিব পাৰে আমাৰ ঘৰত মানে জলকীয়া বেছি খোৱা মানুহ আছে কমকৈ খোৱা মানুহ আছে সেইটো কাৰণে মই মাত্ৰ 2টা দি থৈছোঁ লাগিলে পিছত দিব পাৰিম কথা নাই আৰু ইয়াতে মিঠাতেল কেঁচা মিঠাতেল ইউজ কৰিব ৰিফাইন তেল বা বেলেগ তেল ইউজ কৰিব নালাগে কেঁচা মিঠাতেল ইউজ কৰিব কেঁচা মিঠাতেলৰ এটা মানে সুকীয়া টেষ্ট আৰু স্মেল আছে সেইটোৰ কাৰণে মানে চাটনিখিনিত আৰু বেছি ভাল টেষ্ট এটা আহে আৰু লগতে বাদামখিনি কিন্তু আপোনালোকে কেঁচা বাদাম ইউজ কৰিব পাৰে যিটো আমি কিনি আনি কেনে যে পানীত তিয়াই থওঁ সেইটো ইউজ কৰিব পাৰে সেইটো ইউজ কৰিলে তাত অকণমান সেকি দিব আৰু সেকি নিদিলেও কথা নাই কেঁচাও ইউজ কৰিব পাৰে আৰু সোৱাদ অনুসৰি নিমখটো প্ৰথমতে অকণমান কমকৈ দিব লাগিলে পিছত আপোনালোকে আকৌ এক্সট্ৰাকৈ মিক্স কৰিব পাৰিব আৰু লগতে এই গোটেইখিনি বস্তু ভালকৈ পেষ্ট হ'বৰ কাৰণে মই অকণমান পানী দি লৈছোঁ আমি চবেই জানো কি এনেকৈ পেষ্ট কৰিব লাগিলে অকণমান পানী দি ল'লে বেছি ভাল হয় এয়া চাওক আমাৰ চাটনি ৰেডি খাবলৈ বহুত টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাব বহুত বেছি টেষ্টি হয় বহুতে হয়তো ভাবিব পাৰে কি পানীলাওৰ বাকলিও আৰু খোৱা বস্তু নে তো সেইটোৰ কাৰণে মই ভাবিলোঁ কেইটামান আপোনালোকক এডভান্টেজ কৈ দিওঁ পানীলাওৰ বাকলি খোৱাৰো বহুত কেইটা মানে গুণ আছে এটা হ'ল যদি আপোনাৰ মানে পানীলাওৰ বাকলিটোত বহুত বেছি পৰিমাণে ফাইবাৰ পোৱা যায় যদি আপোনালোকৰ গেছ এচিডিটি বা কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি এইটো কনজিউম কৰিব পাৰে সেইটো ভাল হয় এচিডিটিৰ কাৰণে বা কনষ্টিপেশ্যনৰ কাৰণে বাকি আৰু মই আৰু এটা কৈ দিছোঁ আৰু এইটো হেয়াৰ আৰু হেল্থৰ কাৰণে বিৰাটে ভাল ইয়াতে ভিটামিন C, B আৰু জিংক পোৱা যায় যিটো চুলিৰ গ্ৰোথত
সহায় কৰে আৰু হেলথৰ কাৰণেও ভাল হয় এইটো বাৰু মই জলকীয়া ইউজ কৰিছোঁ যদি আপোনালোকৰ মানে এচিডিটি বা হেনো কিবা প্ৰব্লেম হৈ থাকে তেতিয়াহ'লে আপোনালোকেতো নিজে জানিব সোৱাদ অনুসৰি বা হেলথত যাতে একো এফেক্ট নকৰে সেনেকৈ আপোনালোকে জলকীয়াটো ইউজ কৰিব বা নকৰিব পাৰে ৰেচিপিটো বাৰু কেনেকুৱা পালে জনাব আৰু যদি আপোনালোকে পানীলাওৰ বাকলি আগতে পেলাই দিছিল তেতিয়াহ'লে এতিয়া পেলাই নিদিব এনেকৈ বনাই খাই চাব খাবলৈ বিৰাটে ভাল লাগে সেইটোৱে আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আপোনালোকে যিখিনি মোক ছাপোৰ্ট দি আছে সেইটোৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'বোৰ শেষলৈকে চাব থেংক ইউ